নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি হৈছে মহাশিৱৰাত্ৰি। আশা কৰোঁ শিৱ বাবাৰ আশীৰ্বাদত সকলো ভালে আছে। আজি মই যাম আমাৰ ওচৰতে থকা আঞ্চলিক শিৱ নলীয়া থানত। তাত তিনিদিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি উদযাপন কৰা হয়। আজি প্ৰথম দিনা তাত কি হয় গোটেইখিনি দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক ৰাতিপুৱাৰ ভগত পোনপ্ৰথমে পতাকা উত্তোলন, তাৰ পিছত স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আদি কাৰ্যসূচীসমূহ সফলতাৰে সম্পন্ন কৰা হয়। মহাদেৱ আহিছে ডমৰু বজাইছে পানী তোলন কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ কৰা হৈছিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতা বাইদেউক। তেখেতৰ উপস্থিতিয়ে এই গোটেই কাৰ্যসূচীটোৰে শোভা বঢ়াইছে। आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह। এয়া পূজাৰী দেৱে সূৰ্য দেৱতাৰ পৰা অগ্নি আহৰণ কৰি আছে। এয়া ভাগৱত শোভাযাত্ৰাৰ কাৰণে সকলো সাজু হৈছে। প্ৰায় 10 কিলোমিটাৰ অঞ্চল জুৰি এই শোভাযাত্ৰা কৰাৰ পিছত আকৌ আহি এই থানত উপস্থিত হয়। शिव शंकर तेरा नशा है चढ़ा बस हम पर लेकिन সন্ধিয়া সময়ত এই থানখনত যথেষ্ট সংখ্যক ভক্তৰ সমাগম হয়। বিশেষকৈ আৰ্য প্ৰজ্বলন কাৰ্যসূচীত বহুতো ভক্তই অংশগ্ৰহণ কৰে।
মহাদেৱ আহিছে ডমৰু বজাইছে আৰু এনেদৰে আৰিয়া প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ হৈছে। এই শিৱৰাত্ৰি পূজাৰ আটাইতকৈ আকৰ্ষণীয় দিশটোৱে হৈছে আৰিয়া প্ৰজ্বলন। বহু দূৰ দূৰণিৰ পৰা ভক্ত আহি এই আৰিয়া প্ৰজ্বলনত অংশগ্ৰহণ কৰে। আৰিয়া দিয়া প্ৰতিগৰাকী ভক্তই এই থানখনৰ চাৰিওপিনে 3 বাগ ঘূৰে। आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह। আৰিয়া দিয়া প্ৰতিগৰাকী ভক্তই নিজৰ নিজৰ আৰিয়াসমূহ গোটেই ৰাতি জ্বলাই ৰাখে আৰু নিজৰ মনৰ আশা পূৰ্ণ হোৱাৰ বাবে মহাপ্ৰভু মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰে। जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह।